এইকেইদিন সামাজিক মাধ্যমত খুবেই ভাইৰেল আৰু চৰ্চাত আছে এগৰাকী শিশু কণমানি ইমান সুন্দৰ তেখেতৰ কণ্ঠ অধিকাৰী সৰস্বতীৰ স্থান আছে একদম বহুত ভাল লাগিছে আৰু যেহেতু সকলোৱে এনেধৰণে আগবঢ়াই দিছে মই ভাবিছোঁ ভিডিঅ'টো বনাই দিওঁ ভিডিঅ'টো বনাই দিলে অন্ততঃ দুজন বা চাৰিজন হ'লেও চাব যোনসকলে দেখা নাই মোৰ ভিউৱাৰ্ছ ইমানেই সুন্দৰ কণ্ঠ একদম মানে আপ্লুত হৈ গৈছোঁ মানে কি ক'ম আৰু জুবিন গাৰ্গ আমাৰ সকলোৰে হৃদয়ত স্থান পোৱা এজন গায়ক আৰু তেখেতৰ গান গাই ভাইৰেল হৈছে তেখেতৰ যোনটো গান গাইছে সেই সৰু ল'ৰাটোৱে কণমানিটোৱে ভিডিঅ'টো দিছোঁ চাওকচোন বাৰু এয়া শুনিলে নহয় ইমান সুন্দৰ কণ্ঠ কি আচৰিত কেনেকৈ ইমান সৰুৰ পৰা বেলেগ সাক্ষাৎকাৰ কোৱা মতে শুনিছোঁ বিশেষ মানে গানৰ সংগীতৰ শিক্ষা লোৱা নাই সংগীতৰ লগত ইমানো জড়িত নহয় তথাপিও কেনেকৈ এনেকৈ পাৰে মানে মই সঁচাকৈ একদম মানে কি ক'ম আৰু মানে ভাষা নাই আৰু কোনো আৰু ল'ৰাটোৰ পঢ়া শুনা ভাল হওক আগুৱাই যাওক ইমান সুন্দৰ সুন্দৰ কণ্ঠত ভাল গান নিগৰাওক তাকে আমি কামনা কৰিছোঁ আৰু তোমাক অশেষ ধন্যবাদ ইমান ধুনীয়া গান উপহাৰ আমাৰ ৰাইজক শুনোৱাৰ বাবে বহুত ভাল লাগিল আৰু যোনগৰাকী এই ভিডিঅ'টো ভাইৰেল কৰিছে ছ'চিয়েল মিডিয়াত আপলোড কৰিছে তেখেতকো মই একদম মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা ভাল প্ৰতিভাসমূহ বিকাশ কৰিবলৈ তেওঁলোকক অকণমান হ'লেও সুযোগ দিব লাগে হয়নে আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ